বর্তমান নাই কোনো নতুন সংবাদ, কিন্তু ভবিষ্যৎবাণী এটি বুটলি সুদূৰ মৰমৰ পৰা আজিৰত্ব হিৰণ্যকশিপুৰ আৰু তাৰেই সহোদৰ ভাতৃ হিৰণ্যক্ষবীৰে ভৱিষ্যত আতংকন কৰিছে সূচনা। আৰু কি জানা, প্ৰলয়ৰ বিষম হুংকাৰে কৰি তৰ্জন গৰ্জন আজি নিজকে বিশ্বজয় বুলি। আৰু কি জানা, মোৰ দানৱৰ মণ্ডলত থৰহৰি কম্পমান হৈ বসুমতী বসুমতী আগে আজি নিজে আউলি বাউলি ও নারায়ণ দানৱৰ নিৰ্ভৰ গৰ্জন দেৱতাৰ জানো হব কিবা অপকাৰ অপকাৰ হয় দেৱতাৰ অপকাৰ হয়। ও হাঁহি উঠে শুনি মই তোমাৰ তো মানি ও বাৰু তুমি কোৱাচোন বাৰু সহজ চলুচোন ও বিশ্ব কৰিলে হয় যদি দুই দৈত্যবীৰ ঈশ্বৰ বুকুৰি পৰা নৱজন অপৰাধ কৰি ভিন্নলৈ স্বৰ্গ মধ্য আকাশ পাতাল তাহাদি দৰত দক্ষ ৰক্ষকৰ প্ৰভকিন্দৰ ও সকলোকে লক্ষ্য কৰি অচিৰে আহিব লাগিছে হিৰণ্যক্ষবী। গতিকে দেৱগণী বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰে নতুবা ধ্বংস হব অমৰাৱতীপুৰ আৰু ধ্বংস হব দেৱ অভৈক্য বসুধৰা। শুনা পুৰন্দৰ এ মুহুৰ এ সাগৰ অভিমুখে আহে এ হিৰণ্যক্ষবী।